এই গেল মরিল হি বললি না বললি আছি না নমস্কাৰ বন্ধুসকল, এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ এইটো গুমি কলহী নদীত। আজি 3 দিনমান হ'ল মানে খুব মাছ মাৰি আছে ইয়াতে। খেউলি লৈ আহিছে, বহুত মানুহ আহিছে। আজি আমিও আহিছোঁ, মোটামুটি ৰাতি 4টামান বজাতে আহিছোঁ। বৰ্তমান একো খাই নাই, পানী বটল লৈ আহিছোঁ, অলপমান মুখত তামোল ভৰাই লৈ লৈছোঁ। মোক কেম্বা লাগি আছে মানে, একদম 4টা বজাতে আহি গৈছোঁ। পাইছোঁ বাৰু দুটামান বল্লি পাইছোঁ আৰু ভোগাৰ সৰু সৰু মানে হেৰি পাইছোঁ, চানা পাইছোঁ দুটাই আহিছোঁ আমি। আৰু আগত বহুত মানুহ আছে, আপোনালোকক দেখুৱাই আছোঁ। হা এয়া আপোনালোকে দেখিব পাৰিছে কিমান মানুহ আছে। চাইকেল কিমান মানুহ আছে এতিয়া পাই আছে আৰু বল্লি চল্লি আহি খেউলিত। দাদা কেইটা বজাত আহিছে মাছ মাৰিব আপুনি? 4টাতে আহিছে। বল্লি চল্লি পাইছে না কিবা? ৰৌ পাইছে ন? দে ঠিকে আছে দে, ইয়াতে ন ঘৰ আপোনাৰো? দে ঠিকে আছে। এয়া আপোনালোকে দেখিব পাৰিছে গাছ কিমান মানুহ। চাওক খেউলি মাৰা মানুহ। বল্লি নে বল্লি আহিছে না? অঁ বল্লি আহিছে বল্লি। আপোনালোকে দেখিব পাৰিছে বল্লি আহিছে। কেইটা বজাত আহিছে দাদা? 4টাতে আহিছে ন? আপোনালোকে দেখিব পাৰিছে গোটাই। কাবাই আহিছে 4টা বজাত, কাবাই আহিছে 3টা বজাত, আহি এনেকৈ খেউলি মাৰি আছে। মানুহ চাওক না কিমান আছে। এই দাদাসকলে মাৰি আছে। বহুত মানুহ আছিল আৰু আধা গ'ল আৰু। এই মাছ লোৱা মাছে তাৰমানে খোজ দিলে না যাই তাতে সুমি দিছো বাল খেউলি বাল ধৰলা না মাছ দে দে ঠিকে আছে দে। কেইটা বজাত আছে? দে দে এই ইলাক আহিব দে মাছ। এই আৰু উঠছি ন? কি মাছ এইটো? চব গুচি আছি। আপোনালোকে দেখিব পাৰিছে গুচি মাছ পাইছে দাদাই মানে। আৰু এখেতেও পাইছে বাৰু, সেই দাদাও পাইছে। বল্লি 4-5টামান পালা আৰু। আপোনালোকে দেখিব পাৰিছে মোটামুটি 9জনমান মানুহ আছে ইয়াত। কাবাই আহিছে 3টা বজাত, কাবাই আহিছে 4টা বজাত, এনেকৈ মাৰি আছে। আৰু এতিয়া বৰ্তমান বাজিল 9টা। আপোনালোকে দেখিব পাৰিছে এইবিলাক জাল দেখা পাইছে না? এই ঢেঁকী জাল আছে, ইয়াতো পাৰে চাক না। আৰু কিমান জাল আছে। মাছ মাৰি কেনেকুৱা লাগিছে? ভালে লাগিছে না? এতিয়া আৰু মাছটো বৰ্তমান কিনিও খাব পাৰি। কিহৰ কাৰণে মানে খেউলি মাৰিলে বহুতে ভাল লাগে না, এনেকৈ কষ্ট কৰি পেলাই। ঠিকে আছে। এই গেল মৰিল হি বৰ্তমান যাই আছোঁ। মাছ পাইছে না? আৰু ৰ'দো দিছে। এতিয়া বৰ্তমান বাজিল 9টা। এতিয়া বৰ্তমান যাই আছোঁ আমি আবেলিলৈ। এটি আপোনালোকে চাওক না কিমান জাল এইবিলাক। এতিয়া মানুহবিলাক যিহেতু ৰাতিপুৱাই আহি যায় মাছ মাৰিব। এতিয়া বৰ্তমান মানুহৰ ভিৰটো কমি আছে আৰু আমিও ঘৰক যাম আৰু বেছি টাইম নাথাকোঁ।